প্ৰথমটো প্ৰশ্ন হৈছে গুৱাহাটী হাইকোৰ্ট কিমান চনত স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1948 চনত। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনক কোনে নিযুক্তি দিয়ে? শুদ্ধ উত্তৰ হৈছে অপশ্যন ক ৰাজ্যপালে। অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 126খন। অসমৰ মুঠ লোকসভাৰ আসনৰ সংখ্যা কিমান? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 14খন। ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 5 বছৰ। ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1950 চনৰ 26 জানুৱাৰীত। অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ কোন আছিল? উত্তৰ হৈছে অপশ্যন খ হলিৰাম ডেকা। ভাৰতৰ সংবিধানখনত মুঠ কিমানটা অধ্যায় আছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 22টা অধ্যায় আছে। ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? উত্তৰ হৈছে অপশ্যন চি 395। ভাৰতীয় সংবিধানত মুঠ কিমানটা অনুসূচী আছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 10টা অনুসূচী আছে। ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষতা শব্দটো সংযোগ ঘটোৱা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 42তম। তলৰ কোনখন ৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ সুবিধা আছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন খ আমেৰিকাত দ্বি-নাগৰিকত্বৰ সুবিধা আছে। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ অন্তৰ্গত হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক 3য় অধ্যায়ত।